সেইফালেও আছে, ইয়াত বহিব পৰা ঠাই আছে আৰু এইফালে আছে চাব পাৰে মানে এইফালে আছে মহাবাহু ব্ৰহ্মপুত্ৰ। মেঘ আহিছে কিন্তু বৰষুণ হ'ব পাৰে। আৰু এই কাষতে আছে, এইখন আছে পাৰ্ক আছে, অন্য এখন পাৰ্ক আছে ব্ৰহ্মপুত্ৰ ভিউ পইণ্ট মানে পাৰ্কখনৰ নাম। আৰু সেইফালে এইটো মানে পুখুৰীও আছে ডাঙৰ। সেইখন পাৰ্কত সোমাব লাগিলেও মানে টিকেট কাটিব লাগিব, 100 টকা ল'ব। চাওক পৰিৱেশ। ৱাও, বতাহ দি আছে, বতাহ আহি আছে। আৰু ইয়াত আছে এইটো এটা ভিউ পইণ্ট। এইখিনিৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো চাব পাৰি সম্পূৰ্ণ। এইফালে ঠাণ্ডা বতাহ দি আছে, এইফালে বিশাল ব্ৰহ্মপুত্ৰ। বহুত ওখত আছোঁ, এইফালে বহুত দ আছে, এইফালে জাহাজ আছে, এইফালে ব্ৰহ্মপুত্ৰ নদী, এইফালে আছে এইখন পাৰ্কখন, এইটো হেৰিটেজ চেণ্টাৰ। আৰু সেইটো হৈছে ব্ৰিটিছসকলে বন্ধা এইটো ঘৰ, ডিচিসকল আছিল ব্ৰিটিছৰ। আৰু এনেকুৱা আছে পাৰ্কখন, এনেকুৱা হৈছে পাৰ্কখন। আৰু সেইফালেও আছে, সেইফালে কফি হাউচো আছে। আৰু এখন মানে ইয়াত মঞ্চ বনাই থৈছে, সেইখন মঞ্চ ইয়াত মানে ৰাতিও অনুষ্ঠান অনুষ্ঠিত হয়, সাংস্কৃতিক অনুষ্ঠান। ধুনীয়াকৈ লাইটিং লগাই দিয়ে আৰু এইফালৰ পৰাও সুন্দৰ দেখা পোৱা যায় ব্ৰহ্মপুত্ৰৰ ভিউটো। দূৰত পাহাৰ আছে, লেটেষ্ট চিনাৰী। আৰু এইফালে আমি এপাক ঘূৰিম, আকৌ যাম। শুনিছোঁ যে সন্ধিয়া সময়ত বহুত মানুহ হয় ইয়াত, আবেলি সময়ত ইয়াত বহুত মানুহ হয়। ইয়াত ভিউ পইণ্ট এইটো আছে, ইয়াত মানে বহা ঠাইও আছে। ইয়াত এইবিলাক চকীবিলাক পাৰি থৈছে, সেইটোও এটা ভিউ পইণ্ট। সেইফালেও আছে কিবা কিবি, সেইফালেও যাম, সুন্দৰ প্লেচ। সেইফালে জাহাজ আছে, এইবিলাক জাহাজ। এইফালে বিশাল ব্ৰহ্মপুত্ৰ নদী। ৱাও, আল্টিমেট। ইয়াতে আছে ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ। ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰলৈ এইফালেৰে যাব লাগিব। আছিল ইয়াত লাচিত বৰফুকন আছিল। যেতিয়া লাচিত বৰফুকনে মানে যুদ্ধৰ কাৰণে যো-জা কৰি আছিল, তেতিয়া আছিল এইখিনি ঠাইত। আৰু এইফালে আছে কফি হাউচ, সুন্দৰ পৰিৱেশ। এইফালে গাৰ্ডেনখন আছে আৰু এইফালে আছে কফি হাউচ, কফি খাব পাৰি ইয়াত, কিবা ষ্টাৰবাক কফি। আহক দোস্ত, আজি এইটো বাংলাটো চাই আহোঁ ভিতৰৰ পৰা। এনেকুৱা পৰিৱেশ। হেৰিটেজ চেণ্টাৰ, ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ। আহিব লাগিব সেইফালেৰে আহিছিলোঁ, এইফালেৰে গৈছিলোঁ তোমাৰ। কাঠেৰে বনাইছে, এইবিলাক সকলোবিলাক কাঠেৰে বনাইছে, তাহানিৰ দিনৰে। আৰু ইয়াত আছে থলুৱা বাদ্যযন্ত্ৰবিলাক, ইয়াত আছে, এইবিলাক সংৰক্ষণ কৰি থৈছে।
এতিয়া সেইফালে যাওঁ অলপ, সেইফালৰ পৰা আহোঁ। সুন্দৰ পৰিৱেশ। এইটো ডিচিৰ বাংলো। বতাহ আহি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ। আৰু এইবিলাক বনাইছে সৰু ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ কাৰণে বনাইছে। ইয়াত মানে ভিতৰত যাব পাৰে ল'ৰা ছোৱালীবিলাক। আৰু ইয়াত মানে এই এনেকুৱা দলং এখন বনাইছে ৰছীৰে, ৰছীৰে মানে এনেকৈ উঠি যাব পাৰে, তেনেকৈ বনাইছে। কিডছ প্লে জ'ন। আৰু সেইফালেও আছে সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। বাহ, ডিচিসকলে কেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছিল। সেইফালে ব্ৰহ্মপুত্ৰ নদী, এইফালে এনেকুৱা পৰিৱেশ। ইয়াত কিবা সেই লুডু আছে ইয়াত। সেই সাপ আছে, এনেকৈ কিবা খেলিছিল তেওঁলোকে। আৰু সেইফালে আছে, সেইখিনি তেওঁলোক হৈছে লাচিত বৰফুকন আৰু তেওঁৰ সৈন্য সামন্তসকল। আৰু এইফালে আছে মোগল সেনাসকল। মানে ইয়াত দবা খেলৰ দৰে মানে সেইটো বনাইছে। আৰু সেইফালেও আছে, কিবা কিবি আছে। এইফালেও অলপ বেলেগ ধৰণৰ দেখি। তেওঁলোকৰ এই বাৰাণ্ডা আছে, সেইফালে বহিব পাৰি। এইফালে বহাৰ কাৰণে পাৰি থৈছে, চকী টেবুল পাৰি থৈছে। আৰু এইফালে এনেকৈ চাৰিওফালে ঘূৰিব পাৰে। কাষত আছে ব্ৰহ্মপুত্ৰ নদী। এইডাল গছ কিবা ভাজ লাগি গৈছে এনেকৈ। আৰু এই কাঠ চাওক। আৰু এইটো মানে অলপ নামিব পাৰি ইয়াত। এইখিনিত বতাহ আছে, ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ ভিউটো চাব পাৰে এইখিনিৰ পৰা। ডিচিৰ ঘৰটো কেনেকুৱা আছিল, ইংৰাজে বনাইছিল। চাওক, সুন্দৰ এটা ডিজাইন দিছে। বহিব পৰা ঠাই আছে। বহি থাক। আৰু এইফালে চাওক, পাহাৰ চাওক। এতিয়া সেইফালে যাওঁ, সেইফালেৰে এপাক ঘূৰিব পাৰি। সুন্দৰ প্লেচ।